এইফালে মনিয়া বাৰ তেনেকৈ মেকআপ কৰি আছে একদম ভাল বিষয়ববীয়া আমাৰ ওতঃপ্ৰোতভাৱে জড়িত বেলেগ এটা লোকেশ্যন গৈ আছোঁ তাৰপৰা আজি তাতে শেষ হ'ব ছুটি তো লোকেশ্যন পাই গ'লোহি ইয়াৰ পৰা অলপ একদম খুব বঢ়িয়া ভাল লোকেশ্যন এটা আছে ইয়াত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ আৰু নতুন নতুন ভিডিঅ'বিলাক আপডেট দি থাকিম বাকীবোৰ আহি পাইছেহি আহি আছে আপোনালোকে মৰম দিব যাতে আৰু কম দিনৰ ভিতৰত আশীৰ্বাদ কৰিব আৰু খুব কম দিনৰ ভিতৰতে আমাৰ আৰু নতুন নতুন ভিডিঅ' আপডেট দি থাকিব পাৰোঁ আহি আছে চব ধুনীয়াকৈ আৰু এজন মহোদয় আছে আমাৰ মাজত এইজন নমস্কাৰ ছাৰ কেনেকুৱা লাগিছে খাই আহিছে আহিছোঁ 12 খাই আহিছে ৰাতিপুৱা সোনকালে শুই ভাতো খাই আহিছে বৰ হোলাংকুটীয়া পেট আকৌ হোলাংকুটীয়া হয় তো এইফালে কেৰেক্টাৰটো হৈছে চন্দ্ৰ অঁ মোৰ দেউতা হয় দেই ছবিখনতহে আকৌ ৰিয়েলকৈ নহয় কেনেকুৱা লাগিছে কৈ থাকোঁ ভাল লাগিছে বঢ়িয়া লাগিছে প্ৰথম চিনেমাখন কৰাৰ পিছত এইখন ছেকেণ্ডখনত চান্স পায় একেটা টিমকে পায় খুব ভাল লাগিছে আমাৰ টিমৱৰ্কটোও ভাল হয় সকলোৰে লগতে মিলা প্ৰীতিটো ঠিক থাকে গতিটোও ভাল হয় গতিকে কাম কৰি ভাল লাগিছে ৰমেন গগৈৰ লগত আৰু টুটুদাৰ লগত কাম কৰি ভাল লাগিছে আগৰখনতো আছিলে তুমি আমৰখনত খুব ভাল কেৰেক্টাৰ এটা আছিলে এইখনো এতিয়া ভগৱানে ভালেই কৰিব বুলি আশা কৰিছোঁ ৰাইজৰো আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ আজি শ্বৰ্ট আছে আপোনাৰ হয় আপোনাক শ্বৰ্টবিলাক দেখাম অলপ আগলৈ তো এতিয়া আৰু কোন আছে চাই ল'ম বোলো ধন্যবাদ তো আকৌ এবাৰ যাওঁ আৰু এজন আছে আমাৰ গড় মাফিয়া কৰিম অলপ আগত আহি পাইছেহি এইজনৰ লগত নাথাকিব মানে কি হয় কথাটো খুব হোলাংকুটীয়া মানুহ থাকে খুব ফূৰ্তি ফাৰ্তা মই পাই আছোঁ বাৰু আপডেটবিলাক আছোঁ আৰু আপোনালোকৰ মৰম চেনেহতে সেইটোৱে লাগে আৰু এনেই কেনেকুৱা লাগিছে ছবিখনত জড়িত খুব ভাল লাগিছে এইটো মই ফাৰ্ষ্ট ষ্টেপ লৈছোঁ ৰমেন দা মানে খুব আশীৰ্বাদ কৰাৰ কাৰণে আজি এইটো এটা জেগাত আহি পাইছোঁ আগত কৰিছে নেকি আগত তেনেকৈ একো কৰা নাই মাতিছিলে কিন্তু সময় নাই যে আচ্ছা 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 এইবাৰ প্ৰথম ৰমেন দাৰ অনুৰোধটো মানে কি আমি পেলাই দিব নোৱাৰোঁ ৰমেন দা খুব ভাল পাওঁ আমাৰ মৰম চেনেহ আছে যাতে আপুনি আৰু অলপ আগুৱাই যাওক আৰু ভাল কাম কৰি যাওক তাকে ধন্যবাদ মেকআপ কৰি আছে ব্যস্ত হৈ আছে ভাল লোকেশ্যন এটা আছে এইফালে তো প্ৰায় এখন হাবি আছে ফুল্লি আৰু তাৰ মাজতে আমি গোটেইখিনি আছোঁ কি বিচাৰিছেনো কিনো কথা পাতি আছে যাওঁ বোলো অলপ মনে মনে যাওঁ উৎপাত কৰিলে ডাইৰেক্টৰে গালি পাৰিব মোৰ অকণমান অভিজ্ঞতা আছে দেচোন তহঁততকৈ নন্দনা দিবি দে আকৌ শুনিবি দে হ'ব দিয়া এতিয়া ওলোৱাগৈ এনেই দিন ছুটি ঘৰটো ভৱেনে দি দিয়া নন্দনা লাষ্টত দিবি হা আমাৰ টুকুৰা আছে খুব ব্যস্ত আজি সেইফালে আমাৰ মন্দিৰ বা আছে অলপ কৈ দিয়ক কেনেকুৱা লাগিছে কি কি খালে আজি কৈ দিয়ক ভালেই লাগিছে লগত কাম কৰি সঁচাকৈ খুব ভাল লাগিছে আগৰ চিনাকি বুলিবলৈ খুব কম সংখ্যক মানুহে আছিলে কিন্তু ইয়াতে আহি মই লগ পাইছোঁ চবকে আপোন হৈ পৰিছে চব আৰু চবে আপোন কৰি ল'ব পাৰে সেইকাৰণে কাম কৰি খুবেই ভাল লাগিছে আজি শেষৰ দিনা একদম অন্তিম পৰ্যায় পাইছেহি তো এনেই অনুভৱটো কেনেকুৱা আপোনাৰ ভাল লাগিছে সকলোৰে লগত কাম কৰি ভাল লাগিলে আৰু আগলৈও কাম কৰিম
তেওঁলোকৰ লগত ভাল লাগিছে। চেনেলটো ছাবস্ক্ৰাইবৰ কথা কৈ দিয়ক। আপোনালোকে জ্যোতিষ্ময় চেনেলটো চাব। ই উদীয়মান যুৱক উঠি আহিছে। আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শ্বুটিং চলি আছে। তুমি অলপ খেলি দিবা। গড়টো মৰম কৰক, দিবা গড় তলৈ মুখটো মৰম কৰক, তাৰ মুখখনলৈ দিয়ক। তই সোমা। তো শ্বৰ্ট শেষ হ'ল। আজিৰ পৰা আৰু শ্বুটিং নাই। চন্দ্ৰসূৰ্য পূৰা পানী হৈ আছে ন। এইটো দেখোন গোটেই পানী হৈ গ'ল যে। প্ৰথমটো পানী নাছিলে এইটো। তো গৈ থাকোঁ, আপোনালোকে ছবিখন পাব 2022 চনৰ প্ৰথম বৰ্ষতে। আৰু চব ঘূৰা ঘূৰি গৈছেগৈ আৰু। তো বালি আছে, বালিৰ মাজে গৈ আছোঁ। আৰু অলপ ভিডিঅ' আছে, বেছি নাই, সেইখিনি দেখাম। তাৰপাছতে আমি ইয়াৰ পৰা বাই বাই ল'ম। তাৰপৰা আমি ঘূৰা ঘূৰি যাম। তাৰপৰা কাইলৈ ষ্টুডিঅ'ত ভালকৈ শ্বৰ্টবোৰ চাম। আজি শেষে হ'ব নে? গৈ আছোঁ, গৈ আছোঁ। কেনেকুৱা লাগিছে আজি আহি? মজা লাগিছে। ভাত খাবই পোৱা নাই। কি খাইছা? কিহে ধৰিলে? ব্ৰইলাৰ দেখোন নামৰ নিচানেই নাই। অঁ আচ্ছা, আছে 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 আছে। লোকেল হয় চৰি। অঁ ঠিকে আছে। বোলে অতনুদাই খাইছে। ঠিক আছে, বঢ়িয়া বঢ়িয়া ন। ঠিক আছে, তেনেহ'লে আকৌ লগ পাম। লোকেল মুৰ্গী নেকি? অঁ আচ্ছা, বঢ়িয়া। ফাইনেলি আমাৰ শ্বুটিং শেষ হৈছে আৰু আমি এতিয়া ইয়াৰ পৰা ঘৰ যাম। তো আপোনালোকক আকৌ এবাৰ জনাওঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব, যাতে আৰু অলপ কম দিনৰ ভিতৰতে আমি আপোনালোকক আৰু নতুন নতুন ভিডিঅ' আপডেট দিব পাৰোঁ। এনেকুৱা শ্বৰ্টবিলাক শ্বুটিঙৰ যিকোনো লোকেশ্যনৰ আৰু নতুন নতুন অডিঅ' ভিডিঅ'বিলাক আমি আপডেট দি থাকিম। আপোনালোকে বেল আইকনটো দবাই দিব। ধন্যবাদ।